নমস্কাৰ। পোনপ্ৰথমে মই জ্যেষ্ঠজনলৈ সন্মান আৰু মোৰ সমনীয়া আৰু মোৰ মৰমৰ ভাইটি বন্ধু সকলোলৈ মোৰ মৰম যাচিছোঁ। মই আজি যিটো বিষয়ৰ ওপৰত আপোনালোকৰ লগত আলোচনা কৰিবলৈ আহিছোঁ, সেই বিষয়টো হয়তো আপোনাৰ মোৰ ভিডিঅ'ৰ কভাৰ পেজত আপোনালোকে দেখিবলৈ পাইছে কিটো বিষয়ৰ ওপৰত মই আলোচনা কৰিবলৈ লৈছোঁ। ভিডিঅ'ত মোৰ কথাখিনি আলোচনা কৰাৰ আগতে মই আপোনালোকক ক'বলৈ লৈছোঁ যে মোৰ কথা কওঁতে যদি কিবা ভুল হয়, প্ৰথমতে মই সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থী। সকলোৱে যাতে ক্ষমাৰ দৃষ্টিৰে চায়। তো আজি কথাষাৰ হ'ল যুৱ প্ৰজন্মৰ উচ্ছৃংখলতাৰ কাৰণসমূহ। কাৰণ মোৰ বেলেগ কিতাপ পঢ়ি পিনি মই এইবোৰ উচ্ছৃংখলতাৰ কাৰণ মই আপোনালোকৰ আগত ক'বলৈ যোৱা নাই। মই নিজে দেখা বা নিজে ফেচ কৰা বিষয়সমূহৰ ওপৰত আলোচনা কৰিবলৈ আপোনালোকৰ আগতে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। মোৰ কথাটো হ'ল যুৱ প্ৰজন্মৰ উচ্ছৃংখলতাৰ মেইন কাৰণ হৈছে আজিৰ সময়ত ভয় আৰু জ্যেষ্ঠজনক সন্মান প্ৰদৰ্শন নকৰা আৰু সুবিবেচনা বা অৰ্থাৎ গভীৰভাৱে চিন্তা কৰাৰ ক্ষমতা নাইকিয়া হোৱাৰ বাবেই হয়তো আজি সমাজত যুৱ প্ৰজন্মৰ মাজত উচ্ছৃংখলতাৰ সৃষ্টি বেছি হৈছে। কাৰণ ভয় নকৰে, এইটো কৰি দিম, কোনোৱে একো কৰিব নোৱাৰে, তেনেকুৱা এটা মনোভাৱে হয়তো আৰু কিবা এটা কাম কৰাৰ আগত গভীৰভাৱে চিন্তা নকৰা আৰু জ্যেষ্ঠজনক সন্মান প্ৰদৰ্শন নকৰাৰ ফলত জ্যেষ্ঠজনে কিবা এটা বেয়া কাম দেখিলেও তেওঁ হস্তক্ষেপ নকৰা, তেনেবিলাক কাৰ্যসূচীত কিন্তু আজিৰ সময়ত যুৱ সমাজৰ উচ্ছৃংখলতাটো বেছি সৃষ্টি হৈছে। নেক্সট পইণ্টটো হৈছে যুৱ সমাজৰ মাজত মাদক দ্ৰব্যৰ আকৰ্ষণীয়তা বা আসক্তিটো বেছি হৈছে। তাৰ ফলত যুৱ প্ৰজন্মৰ মাজত উচ্ছৃংখলতাৰ সৃষ্টি হৈছে। নেক্সট পইণ্টটো হৈছে যে কিছুমান ধনী ঘৰৰ ল'ৰা ছোৱালীক তেওঁলোকৰ অভাৱসমূহ সেই ধনী পৰিয়ালৰ ল'ৰা ছোৱালীসমূহে কোনো অভাৱ পোৱা নাই। যিখিনি প্ৰয়োজন হয় সেই সকলোখিনি অভাৱ তেওঁলোকৰ পিতৃ মাতৃয়ে অচিৰতেই অভাৱসমূহ পূৰণ কৰিব পাৰিছে। ফলত তেওঁলোকে কোনো অভাৱৰ সন্মুখীন হোৱা নাই। তাৰ বিপৰীতে কিছুমান এক শ্ৰেণীৰ লোকৰ ল'ৰা ছোৱালী বিভিন্ন ধৰণৰ অভাৱৰ সন্মুখীন হয়। অৰ্থাৎ কোৱা হয় অভাৱী স্বভাৱ নষ্ট কৰে। অৰ্থাৎ কিছুমান অভাৱ পোৱাৰ ফলত তেওঁলোকে দেখে যে ধনী ঘৰৰ ল'ৰা ছোৱালীসমূহে সকলো ধৰণৰ সুবিধা পাইছে, কিন্তু মধ্যবিত্ত বা দুখীয়া ঘৰৰ ল'ৰা ছোৱালীখিনি সেইখিনি সুবিধা নাপায়। তাৰ ফলত তেওঁলোকে কিছুমান বিপথে যাবলৈ চেষ্টা কৰে আৰু বিপথে যোৱাৰ ফলত কি হয়, সমাজত এক উচ্ছৃংখলৰ সৃষ্টি হয়। যাৰ ফলত যুৱ সমাজত এক উচ্ছৃংখলতাৰ পৰিৱেশ সৃষ্টি হয়, যাৰ ফলত যুৱ সমাজ সেই বিশৃংখলতাৰ পৰিৱেশৰ লগত সাঙুৰ খাই পৰে। নেক্সট পইণ্ট হ'ল আজিৰ যুগটো বৰ্তমান এক গোলকীয় যুগ আৰু বিশ্বায়নৰ যুগ। যি বস্তু চাব বিচাৰে, যি বস্তু কাম কৰিব বিচাৰে, সেই বস্তু অতি সোনকালে নিজৰ মোবাইল বা ইণ্টাৰনেটৰ জৰিয়তে অতি সোনকালে চাব পাৰে। অৰ্থাৎ এইটো এটা ভাল দিশ। কিন্তু আজি যুৱ সমাজৰ মাজত দেখা গৈছে যে সেই ভাল দিশসমূহ আয়ত্ব নকৰাৰ বিপৰীতেও তেওঁলোকে কিছুমান বেয়া দিশ আছে, যিটো ইণ্টাৰনেটত ব্যৱহাৰ কৰিব পাৰি, সেইটো প্ৰতি বেছি আকৰ্ষিত হৈছে। তাৰ ফলত কি হৈছে, যুৱ সমাজৰ মাজত কিছুমান উচ্ছৃংখল পৰিৱেশৰ সৃষ্টি কৰিছে, যাৰ বাবে ধৰ্ষণ আদিবিলাক কাৰ্যসূচী যুৱ সমাজৰ মাজত বেছি প্ৰৱণতা বেছি দেখা গৈছে। তো যুৱ সমাজৰ উচ্ছৃংখল বিষয়সমূহৰ পৰা যুৱ সমাজ সদায় দূৰত থকাটো উচিত, সেয়া কামনা কৰিছোঁ মই। বিশেষ মোৰো অভিজ্ঞতা নাই, তথাপিতো মই মোৰ দৃষ্টিত সেই কথাখিনি কৈছোঁ। যদি কিবা ভুল হৈছে ক্ষমা কৰি ল'ব। যদি আপোনালোকেও মোৰ এই বিষয়টোৰ ওপৰত সহযোগী বা মোৰ কথাখিনিৰ লগত আপোনালোক একমত, তেতিয়াহ'লে প্লিজ কমেণ্ট কৰিব। এই কথাখিনি বেলেগলৈ পাৰিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।